ঐ কলিয়া বলটো দে আকৌ মোৰ ওচৰলৈ কি কৰি আছ হে এই ৰ মই নতুনকৈ শ্বট থাকিছোঁ এই ৰনাল্ডো শ্বট বুলি কয় এইটো সেইটোকে মাৰিম এতিয়া ৰ এই বাদ দে তোৰ ৰনাল্ডো শ্বট জল্দি দে মোক ইয়া আইঅ এইটো কি ৰনাল্ডো শ্বট মাৰিলি হয় মাথা চিধা ঘূৰাই গ'লগৈ ভালকৈ চাই চিতি মাৰিব নোৱাৰহে হে বেয়া চাই নাপাবি দেই মই মানে অকণমান জোৰকৈ মাৰিব পালোঁ এই ৰনাল্ডো পৰা শিকিছিলোঁ থটো ৰনাল্ডো মই মেচি ফেন হয় মই এক শ্বুট মাৰিলে তই একেবাৰে হেৰি তহঁতৰ ঘৰৰ পিছফালে বাগানখনত পৰিবি মই নাই মৰা বুলিহে হ'ব হ'ব উঠ এতিয়া যাওঁ বৈ ঘৰলৈ ৰাতি হ'ব হৈছে বৈ ৱাহ এইটোচোন বেলুন এই আৱতৰীয়া ভিতৰত কোনে বেলুন নোৱাইছিবি ঐ এইটো ধৰ ধৰোঙা বে ৰঙা বেলুন ধৰ ঘৰলৈ লৈ যাওঁগৈ বৈ ঘৰত খেলিবই পাৰিম ঐ এইটোচোন ওপৰলৈ গৈ আছে জল্দি ধৰ হিয়া ৱাহ এইটোচোন নিজে নিজে মোৰ ওচৰলৈ আহিছে কি চাই আছ ধৰি ল ধৰি ল'লোঁ বাপেকে হে মজা এইটো কি হ'ল বে আমাক কোনোবাই বন্দী কৰিলে নেকি আমি ক'ত সোমাই গ'লোচোন অঁ ঠিকেই ধৰিছে এয়া কাৰোবাৰ ছাল আছিলে আমাক বন্দী কৰাৰ বুজিলি আমি ফচিলোঁ এতিয়া কি হ'ব এতিয়া হে ভগৱান ৰক্ষা কৰা মই হয় জকাৰ ভূত জকাৰ তহঁতক এতিয়া মই বন্দী বনাই ল'লোঁ তহঁতি এতিয়া মোৰ হাতৰ পৰা বাচি যাব নোৱাৰ কি এৰি দে আমাক এৰি দে তহঁতি মোৰ হাতৰ পৰা এৰি যাব নোৱাৰ বুজিলি নহয় তহঁতৰ নিচিনা সৰু সৰু ল'ৰাবোৰক ধৰি লৈ মোৰ যাদুত লগাম আৰু সেই যাদু যেতিয়া সফল হ'ব মই পৃথিৱীক ৰাজ কৰিম গোটেই পৃথিৱী মোৰ কব্জাত আহি যাব তুই তো জন্নত মেৰি তুই তো দুনিয়া মেৰা এই ককা চিনেমাখন চাই যে বেলেগ মজা লাগিলে ন অঁ লাগিলেতো কিমান মজা লাগিলে চাই এই শ্বাহৰুখ খানে যে যেতিয়া সেই গুণ্ডাকেইটাক মাৰিছিলে সেই বেলেগ মজা লাগিলে দেই অঁ আৰু তাত থকা যে হিৰইনজনী কিমান ধুনীয়া আছিলে দেই ঐ জহনী মৰা ল'ৰা তোক মই হিৰইন চাব নিছিলোঁ নে একশ্যন চাব নিছিলোঁ বে সেই চকুত পইচা আৰু চালোঁ আৰু চবকে আজিকালি ল'ৰাবোৰ যে কিও হ'ব দেই ক'ব নোৱাৰি আৰু আমাৰ জামানাটোৱে ভাল আছিলে বলা এতিয়া বহুত ভোক লাগিছে একোতো নোখোৱালাই ঘৰতে ভাত খাওঁগৈ আৰু ৱাহ এইটোচোন ৰঙা বেলুন ককা এইটো মই ঘৰলৈ লৈ যাম দেই ঐ নেলাগে কাৰোবাৰ বেলুন উৰি আহিছে ইয়ালৈ আকৌ বিচাৰি আহিব বাদ দে এই নাই এইটো মই ল'মেই ইয়াহু পাই গ'লো আৰে এইটো ক'ত সোমালিগৈ বে ককা মই ওলাব নোৱাৰিছোঁ কেনেকৈ ওলাম এতিয়া এইটোৰ পৰা ঐ জহনী মৰা ল'ৰা তোক মই এইবোৰ নল'বলৈ কওঁ নাই পালি এতিয়া চুপুকা হে এইটো আকৌ কোন ওলালে বে মই হয় জকাৰ এই পোৱালিটোক এতিয়া মই লৈ যাম ইয়াক বিচাৰি নাহিবি নহ'লে তোকো খতম কৰিম মই কৈ তই নিম বুলি ক'লে নিব নোৱাৰ নহয় মোক নাতিটোক ঘৰত গৈ কি বুলি ক'মগৈ এতিয়া মই বে ককাক নাতি দুটা এতিয়ালৈকে আহিয়ে পোৱা নাই দেখোন ইমান দেৰি চিনেমা চাইছে নে ইহঁতি দুপৰীয়া যা আন্ধাৰ হ'ব এতিয়ালৈকে অহাই নাই যে হে বোৱাৰী মোক মাফ কৰি দিয়া মই তোমাৰ ল'ৰাক বচাব নোৱাৰিলোঁ কি বচাব নোৱাৰিলি মানে কি হ'ল সেই কিবা জকাৰ এটা আহি ভুটীয়া জকাৰ সেইটোৱে বন্দী কৰি লৈ গ'ল প্ৰথমতে বেলুন এটা উৰি আহিছিলে সেইটো ধৰিবলৈ গৈছিলে সেইটোক ধৰিবলৈ যাওঁতে বন্দী কৰি ল'লে নহয় বাপেকে কি হ'ব এতিয়া ৰ'বা কিবা উপায় এটা ভাবিব লাগিব হেগুনৰ ওচৰলৈ গৈ চাবলা সিহে আমাক কিবা এটা সমাধান দিব পাৰিব বলক তাৰ ওচৰলৈকে গৈ চাওঁ ঐ ভেলেঙা কালি খেলখন যে বেলেগ মজা লাগিছিলে ন বিৰাট কোহলীয়ে যিটো 6 মাৰিছে বে প্ৰাউড টু বি এন ইণ্ডিয়ান মোৰ কিন্তু বিৰাট কোহলীতকৈ মেছিকহে বেছি ভাল লাগে আৰে পাগল মেছিয়ে ফুটবল খেলে আৰু বিৰাট কোহলীয়ে ক্ৰিকেট
অহ মই পাহৰিয়ে গৈছিলোঁ নহয়। তই চালা একো এডাল নাজানো দেই মূৰ্খ। হ'ব দে, হৈ যায় কেতিয়াবা। ময়ো এদিন বিৰাট কোহলিৰ নিচিনা বেলেগ ডাঙৰ কিক এটা বনিম, চাই থাক। হ'ব তোৰ উস্তাদি কথা তোৰ ওচৰতে বুজিলি। ঐ এইটো তোৰ পাছফালেচোন এটা ৰঙা বেলুন, এইটো আকৌ ক'ৰ পৰা আহিলে বে? এইটো বেলুন দেখোন। এইটো লৈ যাওঁ, মোৰ ভাগিনজনীক দি দিম খেলিবলৈ। ৱাহ, এইটোচোন নিজে নিজে মোৰ ওচৰলৈ আহিছে। এইটো কি বে? মইচোন বন্দী হৈ গ'লো। এইটো চাৰিওফালৰ পৰা আগুৰি ধৰিলে যে। এয়া নিশ্চয় কাৰোবাৰ ছাল হ'ব, বুজিছ? মায়াবী ছাল। কি হ'ব এতিয়া? আৰে তোকচোন উঠাই লৈ গৈ আছে। এইটো একেবাৰে নাইকিয়া হৈ গ'ল যে। ময়ো যাওঁ দেই, হেগুন্দাকে কওঁগৈ, তেওঁহে কিবা এটা কৰিব পাৰিব। ভাল বাচিলোঁ আজি। চিন্তা আপোনালোকৰ কালিয়া আৰু কণ্টিক কোনোবাই সেই এনেকৈ বন্দী কৰি লৈ গৈছে। কিবা জকাৰ বোলে সেইটো। মই এতিয়া দেখি আচৰিত। কি জকাৰ? কিবা মায়াবী জকাৰ, যাদু কৰিব জানে। হে ভগৱান, কতে মৰো মই এতিয়া। তোৰ ল'ৰাটোৰ লগত পঠিয়াব নালাগিছিলে, সেইকাৰণে আজি এইটো অৱস্থা হৈছে। এতিয়া সেইবোৰ বাদ দিয়ক। এতিয়া আপোনালোকে হেগুন্দা ওচৰলৈ যাওক, তেওঁহে কিবা এটা কৰিব পাৰিব। হৈছে, এতিয়া এইবোৰ দুখ কৰি লাভ নাই। বৈ আমি হেগুনৰ ওচৰলৈ যাওঁ, বৈ জল্দি, তেতিয়াহে আমি কিবা এটা সমাধান পাম। বৈ আপোনালোক ইমান ৰাতিখন ইয়াত যে? কি ক'বা আৰু হেগুন, নাতিটোৰ লগত চিনেমা চাব গৈছিলোঁ। কিবা মায়াবী জকাৰ এটাই নাতিটোক ধৰি লৈ গ'ল নহয় বন্দী বনাই। আমাৰো একেই প্ৰব্লেম বে। সেই জকাৰ নে মকাটোৱে ধৰি লৈ গ'ল আমাৰ ল'ৰা পোৱালীকেইটা। হয় নেকি? দুইটাই ফুটবল খেলিবলৈ গৈছিলে, তাৰপিছৰ পৰাই নাই। পিছত ধনীৰামে কওঁতেহে গম পাইছোঁ। হেগুন, তুমিয়ে জল্দি কিবা এটা কৰিলে কোৱা, আমি উপায়বিহীন। ৰ'ব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। মোক মণিবৰৰ ওচৰলৈ যাবলৈ দিয়ক। মই তাত গ'লেহে কিবা উপায় বিচাৰি পাম। ঠিক আছে তেনেহ'লে, তুমি তালৈ যোৱা আৰু আমাৰ ল'ৰা-ছোৱালীকেইটাক জল্দি ঘূৰাই আনা। আপোনালোকে চিন্তা নকৰিব, অতি শীঘ্ৰেই মই সেই জকাৰ নে মকাৰটোক বধ কৰি পিনে সিহঁতক মই ঘূৰাই আনিম। ঠিক আছে। ওম নমঃ শিৱায়। মণিবৰ, আজি মই আপোনাৰ ওচৰলৈ আকৌ এটা সহায় বিচাৰি আহিছোঁ। কি সহায় কচোন বাৰু? আমাৰ গাঁৱত আকৌ এটা নতুন বিপদে দেখাই দিছে। আমাৰ গাঁৱত কিবা ভুটীয়া জকাৰ এটা ওলাইছে, আৰু সি সৰু ল'ৰা ছোৱালীবোৰৰ লগতে ডাঙৰ মানুহবোৰকো কিবা ৰঙা বেলুন এটা দেখাই বন্দী কৰি লৈ গৈছে। এনেকৈ হ'লে গোটেই গাঁৱৰ মানুহ এদিন নাইকিয়া হ'ব। সি চবকে বন্দী বনাই ল'ব। আপুনি কিবা এটা উপায় দিয়ক। সেইটো কথা নেকি? তোক মই এটা উপায় দিছোঁ। মণিবৰ দিয়ক, অতি শীঘ্ৰেই দিয়ক। এই জাঠি পাত এই জাঠি পাত তোৰ ওচৰত থাকিলে তোক কোনেও একো কৰিব নোৱাৰে, আৰু তহঁতৰ গাঁওবাসীকো কোনেও একো কৰিব নোৱাৰে। তই তাক বিচাৰি এই জাঠি পাত তাৰ বুকুৰ সোমাজত ভৰাই দিবি, তেতিয়া তাৰ মৃত্যু হ'ব। বুজিলি নহয়? ঠিক আছে মণিবৰ, বুজিলোঁ। যা এতিয়া। প্ৰণাম মণিবৰ। হেগুন্দা, ইমান ডাঙৰ জংঘলখনত এতিয়া তাক কেনেকৈ বিচাৰিব? ৰ'বা ঘন, তুমি চিন্তা নকৰিবা। সি ইমান দেৰি এটা বেলুন পঠিয়ালেই চাগে। সি যেতিয়াই জংঘলত মানুহ সোমোৱা গম পায়, এটা ৰঙা বেলুন পঠিয়ায়, আৰু আমি সেই ৰঙা বেলুনটো যেনি যায় সেইফালেদি গ'লেই তাৰ ঠিকনা পাই যাম। বুজিলা? তুমি নিশ্চিন্ত থকা, মই মণিপুৰৰ পৰা এডাল মায়াবী জাঠি লৈ আনিছোঁ। সেইডাল তাৰ বুকুৰ সোমাজত মাৰি দিলে সি মৰি যাব। সেইটো দেখিলা? মই কৈছিলোঁ নহয়, ইমান দেৰি সি বেলুন পঠিয়ালেই বুলি। সি এইটোৱে পঠিয়াইছে। এতিয়া আমি ইয়াৰ পিছে যাব লাগিব। এই বেলুনটো যদি আমি ধৰি দিওঁ, আমাকো বন্দী বনাই ল'ব। ৰ'বা, লাহে লাহে আহা। ক'ত পলাবি চালাৰ, ৰখ। মোৰ কাম হৈ গ'ল। এতিয়া তহঁতক কোনেও বচাব নোৱাৰে। এতিয়া মই তহঁতক এটা জকাৰ বনাম, আৰু তাৰপিছত মই গোটেই পৃথিৱীত ৰাজ কৰিম। এটাৰ পৰা দুটা হ'ব, দুটাৰ পৰা তিনিটা হ'ব, আৰু এনেকৈ গোটেই পৃথিৱীখনক মোৰ কাব্জালৈ আনিম। বুজিছা নহয়? আমি কি কৰিলোঁ? আমাক এৰি দে।
অঁ আমাৰ ঘৰলৈ যাবলৈ দে। তহঁতক কি মই এৰি দিবলৈ ইয়ালৈ ধৰি আনিছোঁ নেকি হে? তই যদি এৰি নিদিয় হেগুন্দা আহিব আমাক বচাবলৈ। হেগুন্দাৰ ওপৰত আমাৰ বিশ্বাস আছে। চাই ল'ম কোন আহে তহঁতক বচাবলৈ। আৰে এই বেলুনটো ইয়াত ক'ৰ পৰা আহিলে? সি নিশ্চয় কাৰোবাক মোৰ ওচৰলৈ আনিছে। সেই বেলুনটোৰ পিছে পিছে তোক মাৰিবলৈ ময়েই আহিছোঁ। এতিয়া তোৰ খেলা খতম। ভাইটিয়েকল তোমালোকে চিন্তা নকৰিবা, মই ইয়াৰ খেলা খতম কৰি আছোঁ। তই কোন হয়? তোকতো মই আগে পিছে দেখা নাই। তই ইহঁতৰ ৰক্ষা কৰিবি হে? অঁ মই ইহঁতৰ ৰক্ষা কৰিম। চাওঁচোন তই কেনেকৈ ইহঁতৰ ৰক্ষা কৰ। চা তেন্তে সেয়া মণিপুৰৰ পৰা লৈ অহা মায়াবী জাতি হয়। এই পাতটোৰ বুকুত সোমাই দিলে তোৰ খেলা খতম, তই মৰিবি। দে তেন্তে চাওঁ তোৰ জাতিত কিমান দম আছে। এইটো ল। সেয়া ল, এতিয়া পালি নহয় গম মোৰ জাতিত কিমান দম আছে। মৰিলো। এতিয়াহে ৰক্ষা। তোমালোকে চিন্তা নকৰিবা, মই তোমালোকক এতিয়া ঘৰলৈ লৈ যাম। হেগুন্দা এতিয়াহে ভাল লাগিছে দেই। অঁ এইটোৱে যে কিমান দেৰি বন্দী কৰি থ'লে নহয়, মইতো মৰিম বুলিয়ে ভাবিছিলোঁ। সেয়েহে তোমালোকে যে আৰু মই থাকোঁতে তোমালোকে মৰিবা নেকি হে? মই তোমালোকক যেনেকৈ হ'লেও বচাম। ব'লা এতিয়া ঘৰলৈ যাওঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।